সৰুপথাৰ সমষ্টিলৈ আহিলোঁ। বিধায়ক ডাঙৰীয়াই মোক আমন্ত্ৰণ জনাইছিলে আৰু বিশেষকৈ আজি সৰুপথাৰ সমষ্টিত যিখিনি উন্নয়নমূলক কাম কাজ চলি আছে সেইখিনি মই নিজে প্ৰত্যক্ষ কৰি পেলাই অতি আনন্দিত হৈছোঁ। ইয়াত সুন্দৰভাৱে সাধনী পাৰ্ক এখন ইয়াত নিৰ্মাণ কৰি থকা হৈছে। সৰুপথাৰ কলেজখনো মই চালোঁ। ইয়াৰ যিবিলাক পথ নিৰ্মাণ হৈ আছে অতি বহলকৈ সেইবোৰ মই প্ৰত্যক্ষ কৰিলোঁ আৰু ইমানটো অপেন ষ্টেজ মই ভাবোঁ যে অসমত কিজানি এইটোৱে সৰ্ববৃহৎ হ'ব নেকি অপেন ষ্টেজ। গতিকে মই বিধায়কক আচলতে অভিনন্দন জ্ঞাপন কৰিছোঁ যে অতি কম সময়ৰ ভিতৰতে অতি সুন্দৰভাৱে পৰিকল্পিতভাৱে সমষ্টিটো আগুৱাই লৈ যাবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। আৰু যোৱাবাৰ যেতিয়া মই অলপ সময়ৰ কাৰণে আহিছিলোঁ তেতিয়া আপুনি মোক কৈছিলে যে সৰুপথাৰ সমষ্টিত ডেভেলপমেণ্ট হোৱা নাই, ৰাস্তা পদূলি হোৱা নাই, কিন্তু আপুনি প্ৰত্যক্ষ নিজে আহি প্ৰত্যক্ষ কৰিলোঁ যে সকলো কাম অতি সুন্দৰভাৱে চলি আছে। গতিকে আশা কৰিছোঁ যে স্বাধীনতা ৭৫ বছৰ পিছত আজি সৰুপথাৰ সমষ্টিত উন্নয়নৰ জোৱাৰ পৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত। আৰু সেইকাৰণে ভালো পাইছোঁ, বিধায়কজনে অতি সুন্দৰভাৱে কৰিছে আৰু মোৰ আশীৰ্বাদ আছে।